ভকত বৈষ্ণৱৰে ভৰপূৰ হৈ পৰিছে। এয়া ৰঙিয়াৰ হাতীখোলাত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক যি বাৰ্ষিক অধিৱেশন। এই অধিৱেশনস্থলীত এই ৰাতিৰ ক্ষণতো যি ধৰ্মীয় যি ভক্তপ্ৰাণ ৰাইজ, এই ভক্তপ্ৰাণ ৰাইজৰ যি সমাগমে এই অধিৱেশনস্থলী যে সফল ৰূপায়ণ হৈছে ইয়াক তাকেই প্ৰতিফলন কৰিছে। ইয়াত এই অধিৱেশন স্থলীত কাষতে লাগি আছে এখন যি আমি ধৰ্মীয় আন্দোলন, আমি শৈক্ষিক আন্দোলন তথা আধ্যাত্মিক আন্দোলন যিয়ে নকওঁ, ধৰ্মীয় আন্দোলনৰ ক্ষেত্ৰত যি শংকৰদেৱ সংঘৰ যি এক মহানুভৱতা সেয়াই প্ৰতিফলন হৈছে। ইয়াৰ লগতে যি শৈক্ষিক আন্দোলন বুলি ক'লে যি গ্ৰন্থমেলা, এই গ্ৰন্থমেলাৰ বাকৰিলৈ আমি এই মুহূৰ্তত যাব বিচাৰিছোঁ। গ্ৰন্থমেলাৰ বাকৰিনো কেনে পৰিৱেশ হৈ আছে, ব'লক আমি এতিয়া গ্ৰন্থমেলাৰ বাকৰিলৈ। এয়া গ্ৰন্থ বিপণী। আমি গ্ৰন্থ বিপণীলৈ সোমাই আহিছোঁ। জানো তেওঁলোকৰ বিক্ৰেতাৰ আমি মতামত ল'ব বিচাৰিম। আপুনি নিশ্চয় গ্ৰন্থ চাইছে? গ্ৰন্থ চাইছে, হয়। কেনেকুৱা এই অনুভৱ, কেনেকুৱা আপোনাৰ? ভাল লাগিছে, ভাল লাগিছে। এই ৰঙিয়াৰ যি হাতীখোলা যি এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক যি বাৰ্ষিক অধিৱেশন, এই অধিৱেশনখন কিমান সফল ৰূপায়ণ হৈছে বুলি আপুনি জনাব বিচাৰে? সফলতাটো গমেই পোৱা যায়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যে 93 সংখ্যক পাইছে, গতিকে সফল নিশ্চয় হৈছে। নহ'লে 93 সংখ্যক এই অধিৱেশনখন ইমান ধুনীয়াকৈ সুকলমে অনুষ্ঠিত নহয়। আৰু ইয়াৰ সমাগম গম পাইছে নিশ্চয়, ইমান সমাগম, গতিকে ইয়াত সফলতা আছে। তাৰ সহায় প্ৰত্যেকজন বাপ বান্ধৱৰ সহায় সহযোগিতা ইয়াত আছে। আপোনাক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজিকালি যুৱ প্ৰজন্মই যি শৈক্ষিক আন্দোলনৰ কথা আমি যিহেতু কওঁ, শৈক্ষিক আন্দোলনৰ ক্ষেত্ৰত আজিকালি যুৱ প্ৰজন্মই যিহেতু কিতাপৰ যিটো পঢ়াৰ আগতে যিটো ধাউতি আছিল যুৱ প্ৰজন্মৰ মাজত এতিয়া কমিবলৈ ধৰিছে, এইটো কিহৰ প্ৰভাৱ বুলি আপুনি ভাবে? নহয়, এইটোতো এই যেতিয়াৰ পৰা মোবাইলৰ আহিল, ইউটিউব আহিল, ফেচবুক আহিল, তেতিয়াৰ পৰা ইয়াৰ প্ৰভাৱটো কমিছে, সহজলভ্য হৈছে। ইয়াত কিতাপ পঢ়ি পেলাই যিখিনি পাব সেইখিনি অসুবিধা পাই তেওঁলোকে ফেচবুকত বা য'তে ত'তে ভ্ৰমণকালতো ইয়াত গ্ৰহণ কৰিব পাৰে, এটা সুবিধা হৈছে। কিন্তু ভাল দিশটো আছে, কিন্তু এই কিতাপৰ হেৰিটো বেছি প্ৰয়োজনীয়। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বিক্ৰেতা? হয়, আমি বিক্ৰেতাৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ এই মুহূৰ্তত। এয়া বিভিন্ন স্বনামধন্য যি লেখকসকলৰ আমি ইয়াতে কিতাপৰ যি সমাহাৰ আমি দেখিবলৈ পাইছোঁ। আমি পোনে আমি ইয়াৰ বিক্ৰেতাৰ ওচৰলৈ যাব বিচাৰিছোঁ, আহক। আমি যি বিক্ৰেতাৰ পৰা কিছু মতামত ল'ব বিচাৰিম। দাদা, কেনে হৈছে আপোনালোকৰ কিতাপৰ যি নতুন প্ৰজন্মই আজিকালি কোৱা হয় যে সততে যে নতুন প্ৰজন্মই পঢ়াৰ ধাউতি কিছু কমাই দিছে কিতাপৰ, যুৱ প্ৰজন্ম আগবাঢ়ি আহিছেনে এই বিপণীখনলৈ? আপুনি কি ক'ব বিচাৰে? পঢ়ে, তাৰ মাজতো বহুতে পঢ়ে, বহুতে নপঢ়ে। যুৱ প্ৰজন্ম কম একেবাৰে। হয়, যুৱ প্ৰজন্ম একেবাৰে কম বুলি কৈছে বিক্ৰেতাই। আমি অন্য এখন বিপণীলৈ আমি যাব বিচাৰিছোঁ। আমি তেখেতসকলৰ আমি কিছু মতামত ল'ব চেষ্টা কৰিম। আমি এখন গ্ৰন্থ বিপণীলৈ আমি আহিছোঁ। আমি গ্ৰন্থ বিপণীৰ যি গ্ৰন্থ বিপণীত আমি জানিব বিচাৰিম তেওঁলোকৰ মতামত। কিতাপ কিদৰে ৰাইজে আগ্ৰহেৰে আঁকোৱালি লৈছে এখেত স্বত্বাধিকাৰী। আপুনি কি ক'ব বিচাৰে? আজিকালি যুৱ প্ৰজন্মই কিতাপ পঢ়াৰ ধাউতি কমাই দিছে নেকি? একেবাৰে কমাই দিয়া নাই, কিন্তু ইয়াত এটা প্ৰব্লেম হৈছে কি, আপোনাৰ সমিতিৰ কিছুমান দোষ আছে। তেখেতসকলে গ্ৰন্থমেলাখন মঞ্চৰ ওচৰত নিদি তাত বাণিজ্য মেলাখন দিলে, আৰু গ্ৰন্থমেলাখন য'ত দিলে আমাৰ ৰাইজে গ্ৰন্থপ্ৰেমীয়ে গ্ৰন্থ বিচাৰি দেখা নাই। সকলোৱে সুধি আছে গ্ৰন্থমেলাখন ক'ত আছে। এই এখেতসকলে এইমাত্ৰ আহিছে যে গ্ৰন্থমেলাখন ক'ত দিলে। গতিকে সেইটো এটা ভুল হ'ল, বাণিজ্যটো বেছি গুৰুত্ব দিলে। আৰু আমাৰ গ্ৰন্থমেলা চাওক, মোৰ লগত এইখন মণিহাৰী দোকান, দেখিছেনে? সেইটো এটা প্ৰব্লেম হ'ল। বাকী সকলো ঠিকে আছিলে, গ্ৰাহক আছিলে, গ্ৰাহকে আমাক বিচাৰি নাপালে। আৰু যুৱ প্ৰজন্মই কিতাপ বহুদিন লকডাউনৰ সেই সময়ত অকণমান কিবা কিবি হেৰফেৰ হৈছিলে, কিন্তু মই জনাত এতিয়া যুৱ প্ৰজন্মই খুব কিতাপ আঁকোৱালি লৈছে, এতিয়া পঢ়ে।
সঁচাকৈ যে আমি যি শৈক্ষিক আন্দোলনৰ কথা কওঁ এয়াই হৈছে যি শৈক্ষিক আন্দোলন গ্ৰন্থ বিপণীত আমি কেৱল আন্দোলন ৰাজপথত কৰিলেই নহ'ব আমি শৈক্ষিক আন্দোলনৰ জৰিয়তেও আমি সমাজখনক কিদৰে এটা ভাল শৈক্ষিক পৰিৱেশ দিব পাৰোঁ তাৰে এটা উদাহৰণ হৈছে গ্ৰন্থ বিপণী হ'ব আহক আমি সকলোৱে মিলি ভাল ভাল লেখকৰ আমি ভাল ভাল জ্ঞানৰ আমি সাগৰৰ যি জ্ঞানৰ সাগৰেৰে আমি পৰিপুষ্ট হওঁ আমি এই নতুন প্ৰজন্মই আমি এই সমাজখনক আমি আগুৱাই লৈ যাওঁ আমি এই মুহূৰ্তত আমি যাব বিচাৰিছোঁ এখন অন্য ঠাইলৈ তেতিয়া আমাৰ নামঘৰীয়াৰ পৰা আমি জানিব বিচাৰিছোঁ কিছু কথা এই নামঘৰটো বনাবৰ বাবে কিমান দিন প্ৰয়োজন হৈছিল আপোনালোকৰ আমাৰ প্ৰায় 3 মাহ সময় লাগিছে প্ৰস্তুত আৰু ইয়াত আমাৰ অঞ্চলৰ যিসকল ভকত বৈষ্ণৱ আছে তেওঁবিলাকৰ অশেষ পৰিশ্ৰমৰ মূলত এই নামঘৰটি প্ৰতিষ্ঠা হৈছে আৰু বহুত এই বাপসকলে ত্যাগ স্বীকাৰ কৰিছে তাৰ ফলত এই নামঘৰটি প্ৰতিষ্ঠা কৰা হৈছে এনেই এই নামঘৰটো বনাবৰ বাবে কি ইয়াত সঁজুলি বা সৰঞ্জাম ব্যৱহাৰ কৰা হৈছে এই নামঘৰটো তৈয়াৰ কৰিবলৈ বিশেষভাৱে আমাৰ এই বাঁহ যিটো আমাৰ খেৰ বুলি কয় চাল চিলোৱা খেৰ বাঁহ খেৰ আৰু চাউ গছ এই খুঁটাবিলাক যে দেখিছে খুঁটাবিলাক আমাৰ চাউ গছ বুলি কয় এটা আমাৰ চাউ গছ পুতি হয় এইটো বহুত পুতি হয় আৰু তামোল গছ ব্যৱহাৰ কৰা হৈছে বিশেষকৈ এইখিনিয়ে ইয়াৰ উৎপাদন মেইনলি বাঁহৰে টঙাল যথেষ্ট সংখ্যক আমাৰ যি ধৰ্মীয় ৰাইজ এই ধৰ্মীয় ৰাইজে এই যি আমাৰ 93 সংখ্যক যি আমাৰ অধিৱেশনখনি সফল হোৱাত সকলোৱে শলাগ লৈছে আপোনালোকে কিবা ক'ব বিচাৰিব নেকি কৃষ্ণ এই বিষয়ত আচলতে আমাৰ ক'বলগীয়া বিশেষ নাই কিন্তু যেতিয়াই আমাৰ ৰঙিয়াত 93 সংখ্যক অধিৱেশনখন অনুষ্ঠিত হ'ব বুলি ঘোষণা হ'ল এই প্ৰায় এবছৰ আগৰ পৰাই আমাৰ ৰঙিয়া জিলাবাসীয়ে পৰম উৎসাহ উদ্দীপনাৰে একান্তভাৱে প্ৰভু ভগৱন্তৰ ওচৰত সকলোৱে মানে সুদৃঢ় বিশ্বাস ৰাখি এই অধিৱেশনৰ কাৰণে ভগৱন্তক প্ৰাৰ্থনা জনাই আহিছে আৰু তাৰ ফলশ্ৰুতিৰূপে আজি হয়তো সেই পৰিৱেশ এটাৰ সৃষ্টি হৈছে আৰু আমাৰ ৰঙিয়া জিলাবাসীয়ে আশা কৰি আছিলে যে প্ৰায় 25 লাখ ভকত ইয়াত উপস্থিত হ'ব সকলোকে সাধ্যানুসাৰে প্ৰভু ভগৱন্তই যেনেকৈ কৃপা কৰে সাজু হৈ আছিল আমাৰ সকলো সেনা বাহিনীৰ পৰা আমাৰ সেৱা বাহিনী আছে সেৱা বাহিনীৰ সদস্যসকলকে ধৰি গোটেই মানে সাজু হৈ আছিল ভকত বৈষ্ণৱক আপ্যায়ন কৰিবৰ কাৰণে আৰু তাৰ ফলশ্ৰুতিৰূপে বৰ্তমান যিসকল ভকত বৈষ্ণৱ আহিছে তেওঁলোকক সুন্দৰভাৱে শুশ্ৰূষা কৰিছে হয়তো তাত কিছু ত্ৰুটি বিচ্যুতি থাকিব ইমান অসংখ্য জনসাধাৰণক ভকত বৈষ্ণৱক সম্পূৰ্ণৰূপে আপ্যায়ন কৰাটো অকণমান কঠিন তথাপিতো প্ৰভু ভগৱন্তৰ কৃপাত যথেষ্ট মানে ভাল হোৱা বুলি আমি অলপমান খবৰ পাইছোঁ যথেষ্ট ভকত বৈষ্ণৱে কৈছে যে বৰ সুন্দৰ হৈছে তেনেকৈ কোৱাত আমি অকণমান উপকৃত হৈছোঁ আৰু যত যি হৈছে গোটেই কিন্তু প্ৰভুৰ কৃপা আমি সকলো একোটা মানে নিমিত্তহে যি কৰাইছে প্ৰভু ভগৱন্তৰ কৃপাতে হৈছে আৰু আমি সেইকাৰণে সকলো আমি এক ঈশ্বৰবাদ আমি এক দেৱ এক খেপ এক বিনে নাই খেপ আমি এক ঈশ্বৰক বিশ্বাস কৰিহে কামবিলাক কৰোঁ আমি আপোনাক আমাৰ চেনেলটোৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইমান বিতংকৈ আমাক এই বিষয়ে আপুনি অৱগত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 উত্তোলনস্থলী আমি উত্তোলনস্থলীৰ কিছু আমি পৰিৱেশৰ আভাস আপোনালোকক দেখুৱাব বিচাৰিছোঁ
কুৰুক্ষেত্ৰত আমি সততে জানিব পাৰোঁ যে যি চক্ৰ বিহু ইয়াত যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখিয়েই এই চক্ৰ বিহুটো নিৰ্মাণ কৰা হৈছে। চক্ৰ বিহুৰ যি মাদকতা, চক্ৰ বিহুৰ যি গভীৰতা, এই গভীৰতা অনুভৱ কৰিবলৈ আপোনালোকে আহিব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি হাতীখোলাত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনস্থলীত। এই অধিৱেশনস্থলীত লোকে লোকাৰণ্য হৈ পৰিছে চাৰিওফালে। এয়া চক্ৰ বিহুৰ যি মাদকতা ল'বলৈ অগণন যি ধৰ্মীয় ৰাইজ, এই ৰাইজে জনসমুদ্ৰৰে ঢাকি ধৰিছে। তেওঁলোকে সকলোৱে প্ৰৱেশ কৰিব বিচাৰিছে এবাৰ হ'লেও যে চক্ৰ বিহুৰ যি মাদকতা, যি অনুভৱ, সেয়া সঁচাকৈয়ে কেনেকুৱা। আমি স্বচক্ষুই আমি এই মুহূৰ্তত আমি যি কুৰুক্ষেত্ৰৰ যি চক্ৰ বিহু, এই চক্ৰ বিহু দেখিবলৈ পাইছোঁ। কোনোবাজনৰ হয়তো অলপ সময় লাগিছে। যি চক্ৰ বিহুত তেওঁলোকে কিছু সময় কেতিয়াবা যি ইয়াৰ আঁতটো ধৰিব পৰা নাই। কিছুমানে হয়তো এবাৰতে হয়তো তেওঁলোকে ট্ৰাই কৰি তেওঁলোকে ওলাই যাব পাৰিছে, কিন্তু কিছুমানে হয়তো বহু সময় লৈ এই চক্ৰ বিহুৰ ভিতৰতে তেওঁলোকে আবদ্ধ হৈ আছে।